হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। মই প্ৰিয়ংকাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া গধূলিৰ সময়, মই অকণমান শুই উঠিলোঁ। অলপ পিছত মই অকণমান ওলাই যাম বাহিৰৰ ফালে ফুৰিবলৈ, আপোনালোকক দেখুৱাম, বাৰু চাই থাকিব। এয়া গাইজ, মই যাবলৈ ওলালোঁ। ক'ত যাম আপোনালোকক দেখুৱাম, বাৰু চাই থাকিব। আমাৰ ইয়াত এখন নতুনকৈ ৰেষ্টুৰেণ্ট খুলিছে, তাত গৈ আছোঁ মই এতিয়া। এয়া মই ম'ম' অৰ্ডাৰ কৰিছিলোঁ, ম'ম' আহি গ'ল। চাওমিনৰ অৰ্ডাৰ দিছিলোঁ, বাট ভিডিঅ' কৰা নহ'ল, সেইবাবে দিয়া নহ'ল আৰু। এয়া আমি খাই লৈ উঠি ঘৰত যাবলৈ ওলাই আহিলোঁ। ইমান ধুনীয়া ধুনীয়া জেগা বনাইছে তাত ফটো উঠিবৰ বাবে। দুখনমান মই ফটোকে উঠি ল'লোঁ তাত। এয়া আমি ঘৰত আহিব ওলালোঁ। এয়া ম'ম' বৌ আৰু দাদালৈ 2 প্লেট লৈ আহিছিলোঁ। শিৱা দুষ্টই তাক ভিডিঅ' কৰি থকাৰ বাবে মোবাইলটো সি ফূৰ্তিতে পেলাই দিলে। শিৱা দুষ্টক দেখিছেনে গাইজ? সি বহুত দুষ্ট হৈছে এইকেইদিন। সিদিনা মাত্ৰ জন্ম পাইছিল, ডাঙৰেই হ'ল পটকে। এয়া মই ঘৰ আহি পালোঁ গাইজ। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।